ইংৰাজী 1 মে 2018 তাৰিখে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলাৰ নতুন সমিতিখন গঠনৰ সভাখন ডিব্ৰুগড়ৰ ডক্টৰ B.R. আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয়। মুঠ 5খন আঞ্চলিক সমিতি আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱকে আজি এই সমিতিখনত অংশগ্ৰহণ কৰে। আজিৰ এই সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও কেন্দ্ৰীয় বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সদস্য তথা অন্য বিষয়ববীয়াসকলৰ উপস্থিতিত ডিব্ৰুগড় জিলা সমিতিখন শক্তিশালী ৰূপত গঠন কৰা হয়। নতুন সমিতিখনৰ সভাপতি ভৱেন সোণোৱাল, উপসভাপতি লীলাৰাম কলিতা, ইমদাদুল খান, সঞ্জীৱ দাস, দুৰ্লভ খাউন, সচিব প্ৰধানক্ৰমে ধ্ৰুৱজ্যোতি গগৈ, সহসচিব মনোজ কুমাৰ দাস, দেৱজিৎ শইকীয়া, দীপজ্যোতি দত্ত আদি বিভিন্ন পদত সদস্যসকলক অন্তৰ্ভুক্ত কৰে। দলপতি হ'ব বুলি আমাৰ আজি বিস্তাৰিত হৈছে আৰু সেই দলপতিৰ নামবোৰ হ'ব যে কি নহওক জাতি মাটি ভেটিৰে দেশ জাতি মাটিৰ বাবে অলপ ত্যাগ কৰা ব্যক্তি আমি দেখা পাইছোঁ। আমাৰ শুভাকাংক্ষী সেইজন হৈছে ৰঞ্জিত কুমাৰ দাস। তেওঁক আমি চমুকৈ দৰ্শন কৰিবলৈ কিদৰে কুণ্ঠাবোধ নকৰাকৈ তাৰ লগত আপোচহীনভাৱে কিদৰে সংগ্ৰামখন আগুৱাই নিব এই কথাবোৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ আমি ইয়াত একত্ৰিত হৈছোঁ, নহয়নে বাৰু? আৰু চাওক, মই প্ৰথমে কৈছোঁ অসমীয়াৰ সংখ্যাটো বৰ আচৰিত ধৰণৰ কথা। অসমত বসবাস কৰা প্ৰত্যেকজন মানুহে আমি অসমীয়া বুলি গণ্য কৰি আহিছোঁ, কিন্তু আপুনি দেখিবলৈ পাইছে যে সেই সংখ্যাটোৰ পৰা অলপ ভালই জাতি আজি য'ত আমি বেলেগে পৰিভাষা ক'বলৈ বাধ্য হৈছোঁ। আমি এচাম মানুহক আঁতৰাই ৰাখিবলৈ বাধ্য হৈছোঁ, যিহেতুকে আপুনি জানে আজিৰ দিনত নাগৰিক সংশোধনী বিধেয়কৰ কথা উল্লেখ হৈছে, আজিৰ দিনত জাতি মাটিৰ স্বাৰ্থৰ কথা উল্লেখ হৈছে। য'ত আমাৰ জাতিটোৰ কথা উল্লেখ হয় তেতিয়া আমি নিজকে হিন্দু বুলি গণ্য কৰিম নে নকৰিম এই কথাটো এতিয়া আজিৰ দিনত খুব চিন্তনীয় বিষয়। এই মই আপোনালোকক কৈছোঁ প্ৰত্যেকটো কথাতে আচলতে খুব দৃঢ়তাৰে চিন্তা কৰিবলগীয়া সময় আহি পৰিছে। আৰু মই কওঁ এই সন্ধিক্ষণত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন কৰ্মী একোজন সৈন্য হিচাপে থিয় দিব লাগিব আৰু ভৱিষ্যতলৈ সংগঠনেই নহয় জাতিটোক কি ধৰণে বচাব পৰা যায়, আগুৱাই লৈ যাব পৰা যায় এই কথাবোৰে চিন্তা কৰিব লাগিব। ধন্যবাদ। জয় অসম। ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা কলিতা, পাব্লিক প্ৰেছ।